হে গুড মৰ্ণিং গাইজ। আৰু মই এতিয়া যাইছোঁ টাউনলৈ আৰু বাকীখিনি পিছত কৈ আছোঁ। অলপ লাইটিং প্ৰব্লেম হৈ আছে। এতিয়া ৰাতিপুৱাৰ 3:30 বাজিল আৰু মই গৈ আছোঁ টাউনলৈ। বাপৰে আজি কি ঠাণ্ডা। মই মাইকটো অফ কৰি দিছোঁ কাৰণ ইয়াতে গান বজাই আছে, কপিৰাইট ষ্ট্ৰাইক আহিব পাৰে, সেইকাৰণে বন্ধ কৰি দিছোঁ মই মাইকটো। ৱেলকাম বেক টু মাই চেনেল NL লাভাৰ্ছ। আজি মই ব্লগিং কৰিবলৈ আহিছোঁ গোগামাটি। চাই লওক কি ধুনীয়া জেগা, ভালেই লাগে। মানে যদি হোৱা গৈছে আপোনালোকে, তো হোৱাৰ নিচিনাই ছেম কণ্ডিশ্যন, মানে ছেম জেগা আৰু অলপ ডিফাৰেঞ্চ আছে। ডিফাৰেঞ্চটো থাকিবই, জেগা হিচাপে অলপ ডিফাৰেঞ্চ থাকিব। তো আপোনালোকে চাই থাকক আৰু বেলেগ বেলেগ জেগা দেখুৱাম। প্ৰথমতে এইখিনি চাই লওক, কি কয় নিজৰাই কয় নে কিয়ে কয় নাজানো। তো চাই থাকক, ভিডিঅ'টো এনজয় কৰক। আৰু চালা মই আহিছোঁ মোৰ ফ্ৰেণ্ডবিলাকৰ লগত, মানে পিকনিক বনভোজ খাবলৈ আহিছোঁ আৰু মোৰ ফ্ৰেণ্ডবিলাকো আছে। তো মই অলপ ব্লগিং কৰি আছোঁ, সিহঁতে অলপ ফূৰ্তি কৰি আছে, এনজয়, ডেন্স, নাচ গান এইবিলাক কৰি আছে। ময়ো কৰিম, চাই থাকিব কেনেকুৱা ডেন্স কৰিম। তো বৰ্তমান যাই আছোঁ। যিবিলাকে দেখা নাই প্লিজ আহিব এবাৰ আৰু মনোৰঞ্জন ল'ব ইয়াৰ পৰা, ঠাইখিনিৰ পৰা। তো বহি আছে ইয়াতে, চাওক পাৰ্কত বহা দিছে, চেলফি এয়া আমাৰ চন্দনা বাইদেউ। তো আপোনালোকে ঠাইখিনি চাওক আৰু এবাৰ আহিব নিশ্চয় ইয়াতে। পানী কিমান চাওক না, খাব পাৰি একেবাৰে পানী। ৱাও, ধুনীয়া পৰিৱেশ। মই ভাবিছোঁ ঘৰৰ পৰা এখন কম্বল লৈ আহিম, চালা ই ঠাণ্ডাত আৰু ই গাও ধুই আছে। লোহাত দেহা নেকি ইয়াৰ। চেলফি মেন, পিকনিক মানে আৰু কি, চেলফি মানে আৰু পিকনিক আৰু কি আৰু। আহিব কিন্তু ইয়াতে, ধুনীয়া জেগা হয়, ধুনীয়া প্লেচ হয়, চাবলৈ ভাল লাগে। উঠিম বুলি আহিছিলোঁ কিন্তু দেখা পাই দেখোন জিউ কপি গেল। নুঠো দেই আৰু, ছিঙি গেলে আৰু কি হ'ব। অহা বছৰো পিকনিক খাব লাগিব, এই বছৰে পিকনিক কিয় খতম কৰোঁ। এইবাৰ আমি পাহাৰৰ ওপৰ ফালে চাওঁ কি আছে, তাতো দেখাবলৈ চেষ্টা কৰিম সকলোবিলাক কি আছে। বা ইমান মানুহ, ভিৰ লাগি গৈছে একেবাৰে। চিৰিয়ে ব্লক লাহে যাব লগা পৰিছে, ইমান ভিৰ। বাপৰে বাপ, বহু প্ৰচেষ্টাৰ মূৰত আহি পালোঁ ওপৰ, জাম লাগি আহি পালোঁ। এইবাৰ দেখুৱাম ওপৰত কি আছে। তো ইয়াতে বুদ্ধ মন্দিৰ আছে, তো বুদ্ধ মন্দিৰটো দেখুৱাম ভালদৰে আৰু আপোনালোকে চাই থাকক। আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তো চাই থাকক, চাওক ভিডিঅ'টো লাইক কৰিব দিছোঁ। লাইক এনেকুৱা, কমেণ্ট আৰু এনেকুৱা হ'ব পাৰে নেকি। লাইক যদি এনেকুৱা, কমেণ্ট এনেকুৱাই হ'ব। সেই সেইটো ডিছলাইক হয়, ডিছলাইক একো নাজানে। এইখিনি দিমেই, এইখিনি কাট নহয়। পালোঁ বুদ্ধ মন্দিৰ। একো নাজানে, ইউটিউবৰ বিষয়ে একো নাজানে। চব দিম চা। ইয়াতে ইউটিউবৰ ভিডিঅ' বনালে কাটি অৱস্থা কোনো স্ক্ৰিপ্ট এইবিলাক লেখি নহয়, বুজি পাইছা নে নাই। পালোঁ কোনফালে। বা ইমান মানুহ, গাড়ীয়ে দেখোন পিপিৰাৰ সমান হ'ব আৰু মানুহ কিমান হ'ব। বা চাই লওক ওপৰ ফালে পাহাৰৰ ওপৰত এইটো বুদ্ধ মন্দিৰ, আমাৰ বুদ্ধদেৱৰ মূৰ্তি হয় এইটো, গল্ডেন কালাৰৰ। চাই লওক আৰু এয়া আমাৰ পাহাৰৰ পৰা কি সুন্দৰ পৰিৱেশ দেখাবলৈ পোৱা যায়। আল্ট্ৰা দেখোন। বা মানুহবিলাক আৰু কিবা পৰুৱা যেন পায়, মানে পিপিৰা হেন পায়। এতিয়া সময় 4টা বাজিল, এতিয়া ঘৰলৈ যাম আৰু পূৰা বাছত ডেন্স কৰিম আৰু চাই থাকক। পূৰা ডেন্স ফালি দিম, বাছ একেবাৰে।